তামোলপুৰত আগ্ৰা NGO আৰু ইয়াৰ লোকেল সেলফ হেল্প গ্ৰুপ সবে লগ লাগি এটা নতুন এটা হ্যান্ডলুম প্ৰডাকশন সেন্টাৰ আৰু ট্ৰেনিং সেন্টাৰ ইয়াত আৰম্ভ কৰিছে। মই তেখেতসকলক কংগ্ৰেচুলেশ্যন দিছোঁ যে আৰু লগতে মই উইচ দিছোঁ যে ইমান সুন্দৰ এটা কাম হাতত লৈছে। এতিয়া আমাৰ বিটিআৰ অঞ্চলত বিশেষভাৱে আমি 4টা মিছন আৰম্ভ কৰিব বিচাৰিছোঁ। এটা হ'ল পিক মিছন, এটা হ'ল হ্যান্ডলুম এণ্ড টেক্সটাইল মিছন, এটা হ'ল এডুকেশ্যন মিছন, কোৱালিটি এডুকেশ্যন, আৰু ফ'ৰ্থটো হৈছে ৱেলবিং, সকলো ৱেলবিং আনাৰ কাৰণে এটা মিছন। 4টা মিছন পেৰেলেলি আমি আৰম্ভ কৰিব লৈছোঁ। আৰু ইয়াৰ ভিতৰত এই বছৰ আমি 10 কোটি টকা হ্যান্ডলুমৰ ট্ৰেইনিং আৰু বিভিন্ন কামৰ কাৰণে ইতিমধ্যে আমি এল'কেশ্যন দিছোঁ। আৰু ইয়াৰ লগতে পিক মিছনতো আমি 12 কোটি টকা ইতিমধ্যে আমি দিছোঁ। আৰু এই দুটা প্ৰজেক্টটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট প্ৰজেক্ট, কাৰণ আমাৰ ইয়াত বহুত পটেঞ্চিয়েল আছে। তো সেই পটেঞ্চিয়েলখিনি লৈ পেলাই আমি আগবাঢ়িবৰ কাৰণে আমি এইখিনি ঠিক কৰি আছোঁ। গতিকে ইয়াত একো যিটো আছে যিটো ইম্পৰ্টেঞ্চ আছে, যিটো আমাৰ হ্যান্ডলুম আৰু টেক্সটাইলৰ, এইটো আমি বুজি পেলাই এই প্ৰজেক্টটো আৰম্ভ কৰিছোঁ। আমাৰ যেতিয়া প্ৰডাকশ্যনটো বাঢ়ি যাব, বাহিৰতো অট'মেটিকেলি বন্ধ হৈ যাব। আমাৰ ইয়াত প্ৰডাকশ্যন নহয় কাৰণে এতিয়া বাহিৰৰ পৰা আহি আছে। তো সেইকাৰণে আমাৰ যিটো যিটো প্ৰয়োজনীয়তা আছে, সেইখিনি যদি ঠিক কৰা যায়, আমি প্ৰডাকশ্যন কৰা যায়, তেতিয়া বাহিৰৰ অহাটো অট'মেটিকেলি বন্ধ হ'ব বুলি মই ভাবোঁ। পাৱাৰলুমবিলাক আমিও লগাব লাগিব, কাৰণ বাহিৰত যদি গভৰ্ণমেণ্টে ছাপোৰ্ট কৰি আছে, আমিও গভৰ্ণমেণ্টে ছাপোৰ্ট কৰিব পাৰোঁ। বাহিৰত যদি প্ৰাইভেট পাৰ্টিয়ে আৰম্ভ কৰে, ইয়াতো আমি প্ৰাইভেট পাৰ্টিও আৰম্ভ কৰিব পাৰোঁ। ইয়াত বহুত প্ৰাইভেট পাৰ্টি আছে, তেখেতসকলক লৈ আমি আৰম্ভ কৰিব পাৰোঁ। বাহিৰত যদি ছ'চিয়েল ইনিচিয়েটিভত হৈছে, আমাৰো ইয়াত বোৱনী শিপিনী আছে, ছ'চিয়েল ইনিচিয়েটিভ ল'ব পাৰোঁ। বাহিৰত যিবিলাক বোৱনী শিপিনী আছে, তাতকৈতো বেছি বোৱনী শিপিনী আমাৰ তাত আছে, কাৰণ ইয়াত সকলো জনগোষ্ঠীৰ মহিলাবিলাকে আজি বোৱা কটাটো জানে। ইভেন আজি ল'ৰাবিলাকো, পুৰুষবিলাকো বহুতে আজি বোৱা কটাৰ কাম কৰে। আপুনি শুৱালকুছিত চাওক, বেলেগ বেলেগ জেগাত চাওক, বহুতে আমাৰ ল'ৰাবিলাকো আজিকালি বোৱা কটাৰ কামটো কৰে। গতিকে আমাৰ ইয়াত সকলো দিশৰ পৰাই স্ক'প আছে, আৰু সেইকাৰণে আজি আমি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা সেইটো আমি এটা প্ৰায়ৰিটি, এটা এজেণ্ডা হিচাপে আমি হাতত লৈছোঁ।